হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আৰু আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে উৰুকা আৰু আমি এতিয়া ধুনীয়াকৈ মাছৰ বজাৰ টিভিটি আছে সেই চাই আছোঁ। আপোনালোকে চাইনে নাচাই ক'বচোন। আৰু এয়া চাওঁ, পূৰা কুঁৱলী দিছে, একদম পূৰা ৰাতিপুৱা হৈ আছে। এতিয়া 5:30মান হ'ল। তো ফ্ৰেণ্ডছ, এতিয়া মই দাঁত ব্ৰাছ কৰি আহিলোঁ আৰু তেতিয়া আপোনালোকক দেখাইছিলোঁ আমি টিভি চাই আছিলোঁ। এতিয়া 7টা বাজি গ'ল। আমি আচলতে 5টা বজাতে উঠিছোঁ। উঠি চাই আছিলোঁ। তো এইবিলাক চাই ভাল লাগে। তো আপোনালোকে কোনে কোনে চাই জনাব। আৰু এতিয়াও কুঁৱলী যোৱাই নাই, পূৰা কুঁৱলী দি আছে। মই আপোনালোকক দেখাইছোঁ। এয়া আপোনালোকে দেখিছে নিশ্চয়। আৰু আজি ব্লগটো ফুল ধামাকা হ'ব, চাই থাকিব, দেখা যাই থাকিম। আৰু ভাইটি, মই আৰু দাদাই তিনিও এই চালোঁ মাছৰ বজাৰ। আৰু ভাবিলোঁ আপোনালোকক দেখাই দিওঁ অলপমান কিবাকিবি কেনেকৈ উৰুকাটো আমি পালন কৰোঁ সেইখিনিও দেখাম। আৰু কালি বিহু হয়, যদি এই ব্লগটো বেছি দীঘল হয় এইটো দিম। আৰু যদি বেছি দীঘল নহয় তেতিয়াহ'লে দুটা দিনৰে একেলগে দিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া চাওক গাইছ, ৰাস্তাৰ ফালে আপোনালোকক দেখাই আছোঁ মই। এয়া চাওক, পূৰা কুঁৱলী, সেইফালে দেখাই নাপায়, পূৰা কুঁৱলী হৈছে। তো গাইছ, এয়া দাদা আৰু ভাইটি বজাৰত গৈছিল। মই অলপমান ভিডিঅ' ক্লিপ লৈ আহিব কৈছিলোঁ। তো এয়া আমাৰ বজাৰৰ দৃশ্য। আৰু এয়া চব্জিৰ বজাৰ। আজি যিহেতু উৰুকা, একদম পূৰা মানুহৰ ভিৰ হৈ আছে। এয়া মাছৰ বজাৰ, বিভিন্ন ধৰণৰ মাছ ওলাইছে। আৰু আমাৰো কিবাকিবি মাছ কিনিলে, আপোনালোকক দেখাম। আৰু আজি মাছৰ বজাৰতো পূৰা ভিৰ হৈ আছে, যিহেতু আজি সকলোৱে একদম মাছ মাংস সকলোখিনি খাব। তো সকলোৱে কিনিব আহিছে। এয়া মাছ আমাৰ আনিছে। তো আমাৰ আচলতে ভকুৱা মাছ আনিছে। তো এয়া তো গাইছ, এতিয়া অলপ ৰ'দ ওলাইছে। আৰু এতিয়া আচলতে 11টা বাজি গ'ল, 12টা 11:30 বাজে। তো আমাৰ মাছো আনিলে, অলপ আগতে আনিলে। আপোনালোকক মই অলপ দেখালোঁ। তো চাই থাকিব ভিডিঅ'টো। এতিয়া বৰ বেছি ভিডিঅ' নকৰোঁ, দেৰিকৈ মানে গধূলিকৈ ধুনীয়াখিনি ধমাকেদাৰ ভ্লগ বনাম। আৰু আচলতে ৰাতিপুৱা টিভি চাই দাঁত ব্ৰাছ কৰি অলপমান নাচিলোঁ, কিবাকিবি গান বজাই নাচি, তাৰপিছত চাহ তাহ খালোঁ। এইবিলাক আৰু দেখুওৱা নহ'ল। তো চাই থাকিব ভিডিঅ'টো। তো গাইছ, এতিয়া খাই আছোঁ চিঙৰা। বৰ্তাই চিঙৰা লৈ আহিছিল। তো সেয়া এতিয়া খাই আছোঁ, চাই থাকিব ভিডিঅ'টো। তো গাইছ, এতিয়া মাছ বনাই আছে, মাছ ভাজি আছে। তো আপোনালোকক মই অলপমান দেখাইছোঁ। মই ইয়াতে বহি আছোঁ। তো গাইছ, এতিয়া মই খাই আছোঁ চাহ ধুনীয়াকৈ। তো গাইছ, এতিয়া 8:30 বাজিল আৰু আমি অলপ দেৰিকৈ মাংস ৰান্ধিম। আৰু গাইছ, এতিয়া আমি খেলা চাইছোঁ, খেলা চলি আছে। আৰু অলপ দেৰিকৈ ৰান্ধিম, যিহেতু কিনো কৰিম সেইবাবে আৰু অলপমান খেলা চাই লওঁ। আৰু মাছ আমাৰ ভাজিছিল দেউতাই। তো আপোনালোকক দেখালোঁ। মায়ো কিবাকিবি বনাইছে, পনীৰো আনিছে আৰু কিবাকিবি বনাইছে। আৰু মাছৰ জোল বনাব মায়ে, আৰু মাংসখিনি বনাব। তো চাই থাকিব আৰু ভিডিঅ'টো। তো গাইছ, মাহঁতে এইফালে কিবাকিবি বনাই আছে, আমাৰো ইয়াতে বনি আছে।
আৰু মই মই যোগাৰ চোগাৰ কৰি দিছোঁ, হেল্প কৰি আছোঁ আৰু মই চাই থাকিব ভিডিঅ'টো। তো গাইজ, আজি হৈছে বিহু, আজি নেক্সট ডে যোৱাকালি উৰুকাৰ ব্লগটো মই দেখালোঁ আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ এতিয়া মানে মেজি জ্বলাব আৰু আপোনালোকক মই দেখাম। তো গাইজ, এতিয়া আমাৰ মেজি জ্বলাই আছে আৰু আমাৰ ঘৰতে প্ৰত্যেকবাৰে মেজি বনোৱা হয় আৰু গাঁৱত বহুত ডাঙৰকৈ বনায়, কিন্তু মানে যোৱা নাযায়, যিহেতু একদম ৰাতিপুৱা জ্বলায়, যোৱা নাযায় আৰু সেইকাৰণে ঘৰতে বনোৱা হয় আৰু এনেকৈ ঘৰতে সকলোৱে মিলি জুলি আৰু বনাই এনেকৈ জ্বলাওঁ আৰু। তো গাইজ, আপোনালোকক মই দেখালোঁ উৰুকা কেনেকৈ পালন কৰিলোঁ আৰু বিহু মেজি জ্বলালোঁ আৰু তাৰপিছত মেজি জ্বলাই পিঠা লাড়ু খালোঁ আৰু কিবা কিবি কৰিলোঁ। সেইখিনি ভিডিঅ' কৰা নহ'ল। আজিৰ ব্লগটো ইমানতে শেষ কৰা আৰু ইফালে গান বাজি আছে। বাই বাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব।